নমস্কাৰ সকলোকে আজি বহুত দিনৰ মূৰত বা আহিলে আমাৰ ঘৰলৈ যিহেতু তাই অৰুণাচলত পঢ়ি আছে সেইবাবে এতিয়া ছুটিৰ কাৰণে আমাৰ ঘৰলৈও আহিলে ভণ্টিৰ লগত তাৰপিছত দেখিছেনে আমি গোটেইকেইটাই ওপৰতে ভাত খাবলৈ বুলি ল'লোঁ দুপৰীয়া ভাত সাজ বোলো ওপৰতে খাওঁ ইমান দিনৰ মূৰত লগ যিহেতু পাইছোঁ তো দেখিছেনে মাংস ভাত মাছ আছিলে সৰু মাছৰ চাটনি এনেকৈ কৰি খালোঁ তাৰপিছত মাহীও আহিলে তাৰপিছত গধূলি হ'লত মই বনাবলৈ ল'লোঁ ফ্ৰেঞ্চ ফ্ৰাইজ বোলো চাহৰ লগত একো এটা নাই ঘৰত সেইকাৰণে মই ফ্ৰেঞ্চ ফ্ৰাইজকে বনাওঁ তাৰপিছত মহাও আহিলে মহাই লৈ আহিছিলে আলু চপ আৰু পকৰি সেয়াৰ লগত খালোঁ চবেই ভাল পালে মই বনোৱা ফ্ৰেঞ্চ ফ্ৰাইজ খাই তো খাই বৈ পেলানি আকৌ জুই একুৰা জ্বলাই মাহীয়ে ক'লে যে আজি মই মাংসটো বনাম জুইতে তো বোলো ভালেই হ'ব মাংসটোকে বনোৱা পিকনিক নিচিনা হৈ যাব তাৰপিছত মাংস চাংস বনালে তাৰপিছত আণ্টি আহিলে কাপোৰ চালোঁ কাপোৰৰ ফটো চটোও মাৰিলোঁ তাৰপিছত মই মাংস পুৰিলোঁ ধুনীয়াকৈ মা কৰে টেষ্টিও দে দেখক অ'কে টাটা বাই বাই আজিলৈ এয়াই আকৌ লগ পাম মই অন্য এটা ভিডিঅ'ত